বাই বাই গুড মৰ্ণিং আৰু এই আমাৰ ছোৱালীজনী ভাগৰটো চাব দেই আঠখেলীয়ালৈ গৈ আছে আমি যাবলৈ ওলাইছোঁ আঠখেলীয়া নামঘৰলৈ আপোনালোকে ভিডিঅ'বোৰ চাই যাব শেষলৈকে দেখুৱাই যাম আপোনালোকক এতিয়া ৰখি আছোঁ আকৌ ঘূৰি যাব ল'ৰাটো যাব অকণ যাব আপোনালোকে ইমান ধুনীয়া লাগে ঘূৰি ইমান ধুনীয়াকৈ ওলাইছে ফাইনেলি আমি নামঘৰ পাই গ'লোহি গেটৰ ওচৰতে দেখি গম পাইছোঁ আৰু কিমান ভিৰ হৈ আছে আজি তাতে ছানডে মানে গাড়ী জাম নকৈছোঁ আৰু মানে ভিতৰলৈ কি হয়গৈ নাজানো আৰু আপোনালোকেও চাই যাব আগফালে পাছফালে মানে গাড়ী চাব নোৱাৰা হৈ আছে ইমানেই গাড়ী লাইন একদম জাম লাগি গৈছে গাড়ী ফাইনেলি আমি পাই গ'লোঁ ইমানেই মানুহ গাড়ী একদম লাইন মতে আউশীত জোনাককে মই চমকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকু তোমাক আঁকো উশাহৰে গহনত তোমাৰে ছবিতে আবিৰ খানো প্ৰাণতে তুমি অংকিতা দুচকু তোমাক আঁকো তুমি দিলা দিলা একদম পুৰা মানুহৰ ভিৰ হৈছে এতিয়া চেণ্ডেলবোৰ খুলি থ'ব লাগিব ইয়াত দোকানবিলাকত চেণ্ডেল খুলি থ'ব পৰা ব্যৱস্থা আছে কাৰণে বহুতেই ভাল এতিয়া দোকান এখনত সোমাই পিনি চেণ্ডেলবোৰ খুলি থৈ তাৰপিছত চাকি তাকি লৈ মেলি আৰু যাওঁ জ্বলাব পৰা হ'বনে নহ'ব নাজানো আৰু মানুহ দেখি কাৰণ বহুত মানুহ হৈছে তো আপোনালোকে ভিডিঅ'টো চাই যাওক আমি এখন দোকানতে সোমালোঁ এইটো দেখিছে আগৰ পুৰণা নামঘৰটোত চাকি তাকি জ্বলোৱা হয় কিন্তু ইমানেই বেছি ভিৰ মানে আমি একেবাৰে সোমাব নোৱাৰিলোঁ সেইকাৰণে আমি বাহিৰতো আনকি জেগা নাই জ্বলাবৰ কাৰণে চাকি তাকি তো বাহিৰত আমি জেগা ওলোৱাই মেলি চাকি তাকি জ্বলালোঁ বহুত কষ্টত তো বহুত বেছি ভিৰ হৈছে মানে ইমানেই ভিৰ হৈছে মানে ক'ব নোৱাৰি আৰু বিশেষকৈ ছানডেটো আৰু ভিৰটো হ'বই দূৰণিৰে আকাশৰে জিলিকা তৰা কাষৰতে আহি ৰলেহি মই চমকো পৰশৰ ৰুমতে কি জানো মায়াখন চাকি তাকিটো একেবাৰে জ্বলাব নোৱাৰিম বুলিয়েই ভাবিছিলোঁ মানুহ দেখি বাৰু যে কি নহওক ভাদ মাহৰ প্ৰত্যেকটো বছৰতেই এদিন হ'লেও আহোঁ নামঘৰলৈ সেৱা এভাগ লওঁ তো যেনেকৈ হ'লেও আহিলোঁ আৰু চাকি বাৰু জ্বলাব পাৰিলোঁ জ্বলালোঁ যেনেকৈ হ'লেও আৰু সেৱা এভাগ ল'লেও ভগৱানৰ আগত সেয়াই বহুত আৰু কিন্তু নামত বহিব নোৱাৰিম চাগে কাৰণ মানুহৰ ভিৰ বহুত বেছি আৰু ইমান ভিৰৰ মাজত মই মানে অলপ থাকিবলৈ অলপ অসুবিধা পাওঁ তো যেনেকৈ হ'লেও সেৱা এভাগ ল'লোঁ চাকি গছ জ্বলালোঁ তাতেই মোৰ মনটো বহুত ভাল লাগিছে তো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইমান ভিৰৰ মাজতো আৰু আপোনালোকে ভিডিঅ'টো চাই যাব জিয়া 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 বাসনা মোৰ হেঙুলীয়া মনে তোমাতে ইমান ধুনীয়াকৈ কাছবোৰ দলঙৰ ওপৰত শুই আছে চাওকচোন বাৰু দেখি ইমান ভাল লাগিছে ভাদ মাহত এনেকৈ মেলা বহে মানে সকলো ধৰণৰ বস্তুৱেই পোৱা যায় ইয়াত তো সেইবিলাক চালোঁ ধুনীয়াকৈ তো একো লোৱা নহ'ল বাৰু কিন্তু চালোঁ আৰু চব দোকানত
এইখন দোকান দেখিছে ন, সকলো ধৰণৰ অসমীয়া গহনা মানে চবেই আছে বুলি ক'ব পাৰি। মই চালোহে আৰু ফাইনেলি ঘৰলৈ বুলি ওলাইছো আৰু যাওঁ। ভালে লাগিলে ঘৰলৈ বুলি ওলাইছো, কাৰণ সোনকালে ওলাইছো যাবলৈ, কাৰণ মাহী ঘৰ আছে, মানে মাহী ঘৰত সোমাই কৰি যাম আৰু। তো আপোনালোকে ভিডিঅ'টো চাই যাব শেষলৈকে। মাহী ঘৰত সোমাই কৰি আমি ওলাই কৰি আহিলোঁ। এতিয়া ঘৰলৈ বুলি আহি আছোঁ। এতিয়া অভাৰব্ৰিজ পালোহি, তাত ইয়াত অলপ দেৰি নামি মেলি অকণমান ফটো চটো মাৰি মেলি যাওঁ আৰু। তো আপোনালোকে চাই যাব। একদম পূৰা নাচি নাচি গৈ আছে। তো লাষ্ট কৈছে কেমেৰাটো লৈ আনিলত। তো যি কি নহওক ঘৰলৈ গৈ আছোঁ এতিয়া। আগবেলা বতৰটো বহুত ধুনীয়া কৰিলে, আৰু এতিয়া যিমানে সময়টো হৈ আহি আছে তো পূৰা ৰ'দটো দি আহি আছে। তো ঘূৰি পূৰা নাচি আছে। তো ভাল লাগিল আজি গোটেইখিনি গ'লোঁ একেলগে। তো বিন্দাছ আপোনালোকে চাব। এতিয়া মই ঘৰ পালোহি, বেটেৰীৰ পৰা নামিলোঁ। তো আপোনালোকে ভিডিঅ'টো চাব, আৰু যদি ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব সকলোৱে। বাই বাই।